আজি আপোনালোকক লৈ আহিছোঁ এখন আচৰিত পূজা মণ্ডপলৈ। নমস্কাৰ প্ৰিয় বন্ধুসকল, এছবি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি এখন বেলেগ ধৰণৰ পূজা দেখাবলৈ এই ভিডিঅ'টো কৰিছোঁ। তাকে আহকচোন চাওঁ। গুৱাহাটীৰ চানমাৰী খেলপথাৰত এখন বৰ ধুনীয়া পূজা পাতে প্ৰতি বছৰেই, ভাৰত মাতা পূজন বুলি। প্ৰথমে মই আপোনালোকক পৰিৱেশটো দেখাই লওঁ পূজা ভাগৰ। তাৰ পাছত তাতনো কি আছে তাকে এফালৰ পৰা মই আপোনালোকক দেখাই যাম দেই। প্ৰথমে এয়া সৃষ্টিৰ আদুপাঠ্য বংশাৱলী, ভগৱান শ্ৰী বিষ্ণুৰ সৃষ্টি আৰু তেওঁৰ কি অৱতাৰ আছিল সকলোখিনি বিতংকে দিয়া হৈছে। এয়া আগৰ দিনৰ গুৰুকুল শিক্ষা ব্যৱস্থা, মানে প্ৰাচীন গুৰুকুল শিক্ষা ব্যৱস্থা কেনেকুৱা আছিলে তাৰে অলপমান আভাস দিয়া হৈছে। আৰু পুথিসমূহ কি পুথি আছিল সেয়াও সংৰক্ষণ কৰি দেখুওৱা হৈছে। চাওকচোন। শ্ৰী বিষ্ণু পুৰাণ, নামঘোষা আদিকে ধৰি পৌৰাণিক বহুতো ইয়াতে কিতাপ সংৰক্ষণ কৰা আছিলে। পূজা চোৱাৰ লগতে জ্ঞানেৰে সমৃদ্ধ এই ভাৰত মাতা পূজনখন চাই বহুত আপ্লুত হ'লোঁ। তাৰপাছত এয়া বনাইছিলে ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ কিছুমান ধুনীয়া ধুনীয়া ফটো এনেকৈ দি। ঘৰত ছোৱালীজনীক কৈ থকাতকৈ এনেকৈ যদি দেখুৱাই গোটেইখিনি কৈ দিব পাৰোঁ তেতিয়াহ'লে সিহঁতৰো জ্ঞান বাঢ়িল, আমাৰো চাই ভাল লাগিলে। আৰু বিশেষকৈ বৰ ধুনীয়াকৈ বেকগ্ৰাউণ্ড মিউজিকটো যিটো শুনিছে ইয়াতে বজাই আছিলে। খুব এটা ধুনীয়া সুন্দৰ পৰিৱেশ দিবলৈ তেওঁলোকে প্ৰচেষ্টা কৰিছে, খুব ভাল লাগিলে। অখণ্ড ভাৰত কিমান ধুনীয়াকৈ বনাইছে, মানে চালে চকুৰোৱাকৈ বনাইছে। আৰু শিৱৰ বিশেষকৈ ক'ত ধাম আছে গোটেইখিনি এনেকৈ বনাই দিছিলে। ভিডিঅ'টোত কিমান ওলাইছে মই গম পোৱা নাই, কিন্তু এফালৰ পৰা মানে তেওঁলোকে য'ত শিৱৰ ধাম আছিল গোটেইখিনি ইয়াতে বনাই দেখুৱাবলৈ প্ৰচেষ্টা কৰিছে। আৰু এই নীলা যে দেখিছে পোহৰ, সেয়া ব্ৰহ্মপুত্ৰ গংগাৰ পৰা কেনেকৈ বৈ ভাগ হৈ আহিছে সেইখিনিও ধুনীয়াকৈ বনাইছে। এই শিৱৰ ৰামেশ্বৰম, মলয়া পৰ্বত, কাবেৰী এইবোৰ এনেকৈ দেখিছেনে দি গৈছে। সৰু ল'ৰা ছোৱালীখিনিয়ে খুব ভাল পাইছে। সিহঁতে মাকক প্ৰায় সুধিছে, মাকবোৰক মই ভিডিঅ' কৰি থাকোঁতে শুনিছোঁ এয়া কি হয় সেয়া কি হয়। আৰু এনেকৈ দেখুৱাই আমি তেহেঁতক বুজাব পাৰিলে আৰু ভাল লাগে, নহয়নে? তাৰপিছত এইফালে দেখিলোঁ ধুনীয়াকৈ ৰাংগলীৰে বৰ ধুনীয়া বনাইছে। ভিডিঅ' নুতোলাকৈ থাকিব নোৱাৰিলোঁ।
4দিনীয়া কাৰ্যসূচীত সদায় ৰাতি তেওঁলোকে সাংস্কৃতিক সন্ধিয়া পাতে। আজিও আছে, মই আপোনালোকক ভিডিঅ'টো দেখাম, চাই যাব। আৰু বিশেষকৈ এই যে শুনিলে এনাউন্স কৰিছে পুতলা নাচ, হেৰাই যোৱা সেই পুতলা নাচ ইয়াতে আজি দেখিবলৈ পাম আৰু লগতে মোৰ ছোৱালীজনীকো দেখাবলৈ পাম। গতিকে ময়ো আপোনালোকক ভিডিঅ'টো দেখাই যাম, চাবচোন এবাৰ। আমাৰ ভাৰতত থকা শক্তিপীঠ কেইখন আছে সেয়াকে তেওঁলোকে এনেদৰে ফটো ফ্ৰেম কৰি দেখাইছে। ৰাম সেতু বনাওঁতে ব্যৱহাৰ হোৱা সেই উপঙি থকা শিল টুকুৰা, তাৰে এটা টুকুৰা ইয়াত দেখুৱাইছে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰত ভ্ৰমণ ক'ৰ পৰা ক'লৈ গৈছিল সেয়া দেখিছেনে, কি ধুনীয়াকৈ বনাই দিছে। আৰু ইয়াতে লিখিও দিছে তেওঁ বৰদোৱা, কামৰূপ, পাটবাউসী এনেধৰণে কিমানখন জেগালৈ গৈছিলে, গোটেইখিনি ইয়াতে লিখা আছে। বছৰ পুৰণি সেই নালন্দা বিশ্ববিদ্যালয়ৰো ধুনীয়াকৈ বনাই গোটেইখিনি ইয়াতে লিখি দিছে, কোনে বনাইছিল, কেতিয়া বনাইছিল। সঁচাকৈ জ্ঞানেৰে পৰিপূৰ্ণ নহয়নে? আৰু এইফালে এয়া মহাকাব্যৰ সময়ৰ আমাৰ অসমখন। ৰুক্মিণী আমাৰ অসমৰে বুলি অসমীয়া হিচাপে মই গৌৰৱবোধ কৰিছোঁ কিন্তু দেই। আৰু ভীমৰ পত্নী তেখেতোতো আমাৰ অসমৰেই। অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত অশ্বক্লান্ত বুলি এটুকুৰা ঠাই, য'ত শ্ৰীকৃষ্ণই জিৰণি লৈছিল। কেতিয়াবা তালৈও গ'লে মই এটা ভিডিঅ' কৰি আপোনালোকক আগত দেখাম। ভগদত্ত জীয়ৰী ভানুমতীক বিয়া কৰাবলৈ আহিছিল হস্তিনাপুৰৰ ৰজা দুৰ্যোধন। আৰু সেই ভানুমতীৰ বিয়াৰ উপলক্ষে আমাৰ যে দীঘলী পুখুৰীটো তেতিয়াই খন্দা হৈছিল। দীঘলী পুখুৰীটো যে ইমান পুৰণি মই কিন্তু আজিহে গম পালোঁ দেই।
তাৰ পাছত জোৱানসকলৰ পৰিৱেশিত সাংস্কৃতিক সন্ধিয়া। ইমান ধুনীয়াকৈ গানটো গাইছে, শুনিবচোন এবাৰ। গানটো তেওঁলোকে গাই থাকোঁতে সঁচাকৈ দেই, দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধাত মোৰ দুখ খাই গৈছিল আৰু ইয়াত থকা প্ৰতিজনৰে সেই একেই হৈছিল। গতিকে সকলোৱে আমি ভাৰত মাতা পূজনত এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি বহুত ভাল পালোঁ। তাৰ পাছত আৰম্ভ হৈ গ'ল পুতলা থিয়েটাৰ। আহকচোন পুতলা থিয়েটাৰ অকণমান মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও চাওক আৰু ময়ো আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ। আমাৰ হেৰাই যোৱা সেই পুতলা ভাওনা বা পুতলা থিয়েটাৰ উপভোগ কৰোঁ। পুতলা নাচৰ থিয়েটাৰখন বহুত দীঘলীয়া আছিল, গোটেই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তাৰে অকল আপোনাক অকণমানহে দেখাব পাৰিছোঁ আৰু গোটেই পৰিৱেশটো আকৌ এবাৰ দেখাই দিওঁ। এইফালে সোমাই অহা এণ্ট্ৰেঞ্চ বনাইছিলে। খুব ভাল লগা এটা পূজা, জ্ঞানেৰে সমৃদ্ধ এভাগ পূজা আমি সকলো ঘৰৰ মানুহখিনিয়ে চালোঁ আৰু নজনা কথাও বহুত শিকিলোঁ। গতিকে ভিডিঅ'টো কৰিলোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব।